নমস্কাৰ বন্ধুসকল, বহুতে মোক কমেন্ট কৰি সুধি আছিল যে চৰকাৰী ঘৰৰ নতুন এপ্লাই কেতিয়াৰ পৰা হ'ব, লিংকটো ক'ত পাম, এপ্লাই চলি আছে নে কি। তেওঁলোকক মই জনাব বিচাৰিছোঁ যে যোৱাকালি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে 3 এপ্ৰিললৈকে জীৱিকা সখী বাইদেউসকলে ঘৰে ঘৰে গৈ জিঅ' টেকিং কৰিব। যিহেতু 31 মাৰ্চ লাষ্ট ডেট আছিলে, তাৰ পৰা বৃদ্ধি কৰি 3 এপ্ৰিললৈকে কৰি দিলে। আৰু যিসকলৰ জীৱিকা সখী বাইদেউসকলে জিঅ' টেকিং কৰিব থাকি যায়, তেওঁলোকে 3 এপ্ৰিলৰ পাছতহে অনলাইন যোগে জিঅ' টেকিং কৰিব পাৰিব। ইয়াৰ বাবে যিহেতু আৱাজ প্লাছ এপ আছে, সেই এপতে গৈ আপোনালোকে জিঅ' টেকিং কৰিব পাৰিব। কিন্তু বৰ্তমান সেই এপত অনলাইন এপ্লাই হৈ থকা নাই। যিসকলে বৰ্তমানলৈকে জিঅ' টেকিং কৰা নাই আৰু চেল্ফ জিঅ' টেকিং কৰিম বুলি ৰৈ আছে, তেওঁলোকে 3 এপ্ৰিলৰ পাছতহে চেল্ফ জিঅ' টেকিং কৰিব পাৰিব এই আৱাজ প্লাছ এপৰ সহায়ত। ইয়াৰ ওপৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি কৈছে এবাৰ আপোনালোকে শুনি লওক। 3 এপ্ৰিল পৰ্যন্ত এই প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ ক্ষেত্ৰত অসমত জৰীপ চলিব। 3 এপ্ৰিললৈকে চলিব। তাৰপিছত আমাৰ নিজৰ যিটো আমাৰ আৱাজ প্লাছ যিটো এপ আছে, আৱাজ প্লাছ এপটো আপুনি গুগলত যদি চাৰ্চ কৰে তাত পাই যাব। আপোনাৰ ঘৰত পঞ্জীয়ন হ'ব। কিবা কাৰণত যদি যোৱা নাই আপোনাৰ ঘৰত, তেতিয়াহ'লে আপুনি নিজে আৱাজ প্লাছ এপটো আপুনি চাৰ্চ কৰি লৈ পেলাই আৰু সেই এপৰ জৰিয়তে আপোনাৰ নিজৰ ঘৰটো নিজে জিঅ' টেক কৰি পেলাই ঘৰৰ ফটো আপোনাৰ ফটো দিয়াৰ পিছত আপুনি নিজে ৰেজিষ্টাৰ কৰিব। জিঅ' টেকিংটো 3 এপ্ৰিলৰ পিছত হ'ব। 3 এপ্ৰিলৰ পিছত জিঅ' টেকিংটো চলি আছে, জিঅ' টেকিং সমান্তৰালভাৱে চলি আছে। আৱাজত 3 এপ্ৰিলৰ পিছত আহিব। কাৰণ ময়ো ধৰক কৰিলো যোন জীৱিকা হৈছে কিছুৱে তেওঁ কৰিলে, তেতিয়া আকৌ মানে নাম্বাৰটো বহুত হৈ যাব। আমি সেইকাৰণে সিদ্ধান্ত লৈছো যে প্ৰথমতে আমাৰ এইখন হৈ লওক। জীৱিকা সখীয়ে কৰিব, 3 এপ্ৰিললৈ কৰিব। তাৰপিছত যদি বাদ পৰিছে 3 এপ্ৰিলৰ পিছত আৱাজ প্লাছ যিটো এপ, এই এপৰ জৰিয়তে আপোনালোকে